আমাৰ ৰাজ্যিক ক্ৰীড়া বঁটাৰ বাবে শ্ৰীমতী আইকন মিলি, অন্যতম ৰাজকুমাৰ, নাং মিংবি বৰফুকন, অনন্ত বৰঠাকুৰ কোচ অফ দ্য ইয়াৰ, মমি কছাৰী কোচ অফ দ্য ইয়াৰ, জীৱন বৰা ফিজিকেল ইনষ্ট্ৰাক্টৰ অফ দ্য ইয়াৰ আৰু মনোৰঞ্জন হাজৰিকা ফিজিকেল ইনষ্ট্ৰাক্টৰ অফ দ্য ইয়াৰ। ধন্যবাদ। ধন্যবাদ মহাশয়। শ্ৰদ্ধেয় সুধীৰবৃন্দ, এতিয়া আমি ক্ৰীড়া বঁটা আৰু পেঞ্চন প্ৰদান পৰ্বলৈ আগবাঢ়িছোঁ। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইসমূহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাৰে। প্ৰথমেই মই প্ৰসিদ্ধ পেৰা ছুইমাৰ শ্ৰীকৃষ্ণ দাসক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এখেতে নেশ্যনেল পেৰা ছুইমিং চেম্পিয়নশ্বিপত 3টাকৈ সোণৰ পদক লাভ কৰে 2024 বৰ্ষত। ধন্যবাদ। এইবাৰ ভাৰ উত্তোলনৰ অতি সফল কোচ শ্ৰী অনুপ কোঁৱৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰিয় দৰ্শকসকলক হাত চাপৰিৰে তেখেতসকলক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া আহিছোঁ ক্ৰীড়া পেঞ্চন শিতানলৈ। প্ৰথমেই শ্ৰী অভিষেক বি গগৈক নিয়মীয়া ক্ৰীড়া পেঞ্চনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ নিয়মীয়া ক্ৰীড়া পেঞ্চনৰ বাবে মোহাম্মদ ইকবাল আহমেদক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ এককালীন আৰ্থিক অনুদানৰ বাবে শ্ৰী গোবিন্দ থাপাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় সুধীৰবৃন্দ, এতিয়া খেল মহাৰণ বিষয়ক এখনি শ্ৰব্য দৃশ্য প্ৰদৰ্শন কৰা হ'ব। খেল মহাৰণ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে 2023-24 চনত আৰম্ভ কৰা এক বৰ্ণাঢ্য আয়োজন। অসমৰ চুকে কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশ তথা কৰ্ষণৰ আন্তৰিক উদ্দেশ্য আগত ৰাখি আয়োজন কৰা ই এক অন্যতম ক্ৰীড়া আন্দোলন, য'ত অসম জুৰি 4 পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিত খেল মহাৰণ অসমৰ যুৱ প্ৰজন্মক সঠিক দিশে লৈ যোৱাৰ এক মহৎ আৰু যোগাত্মক চিন্তন। প্ৰথম সংস্কৰণত 52.76 লাখ খেলুৱৈৰ নামভৰ্তি আৰু 27.26 লাখ খেলুৱৈৰ অংশগ্ৰহণে এই আয়োজনৰ প্ৰাসংগিকতাক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। দ্বিতীয় সংস্কৰণত এই সংখ্যা 76.62 লাখ খেলুৱৈৰ নামভৰ্তি আৰু 39.19 লাখ খেলুৱৈৰ অংশগ্ৰহণলৈ বৃদ্ধি হৈ এই উদ্যোগক অসমৰ এক অনন্য খেল মহাসংগ্ৰামলৈ ৰূপান্তৰিত কৰিলে। মহিলাৰ অংশগ্ৰহণত 57.8%ৰো অধিক বৃদ্ধি আন এক ইতিবাচক বাৰ্তা। খেলুৱৈসকলৰ বিভিন্ন তথ্য সংগ্ৰহ তথা সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ কৌশলগত ব্যৱহাৰে এই মহাৰণক সফল কাম কৰি তুলিলে। পৰৱৰ্তী পৰ্যায়ত
প্ৰতিভাশালী খেলুৱৈসকলক জাতীয় আৰু আন্তৰ্জাতিক প্ৰশিক্ষকৰ তত্বাৱধানত বিশেষ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণৰ সুযোগ দিয়া হ'ল। ফলশ্ৰুতিত বহু খেলুৱৈয়ে ইতিমধ্যে NUFC, NRL ফুটবল একাডেমী আদি ক্লাবত খেলিবলৈ সুবিধা লাভ কৰে। লগতে প্ৰথম সংস্কৰণৰ খেলুৱৈসকলে ইষ্ট জোন এথলেটিক্স চেম্পিয়নশ্বিপছ আৰু জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপছত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ইয়াৰ সমান্তৰালভাৱে দ্বিতীয় সংস্কৰণৰ খেলুৱৈসকল ওড়িশা, বেংগালুৰু আৰু বিজয়নগৰ স্থিত JSW হাই পাৰফৰ্মেন্স ট্ৰেইনিং চেণ্টাৰ্ছত প্ৰশিক্ষণৰ বাবে মনোনীত হৈছে। লগতে তেওঁলোকে ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ আৰু CBSE ছুইমিং ক্লাষ্টাৰ ইভেণ্টছত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি স্বপ্ৰতিভাৰে সফলতা আৰ্জি ৰাষ্ট্ৰীয় মানচিত্ৰত অসমৰ নাম প্ৰতিষ্ঠা কৰিছে। খেল মহাৰণৰ এই অভূতপূৰ্ব সফলতাই দেশৰ পৰিসৰত এক সুকীয়া আৰ্হি সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অন্যান্য ৰাজ্যক অনুকৰণ কৰিবলৈ উৎসাহিত কৰি ক্ৰীড়া মন্ত্ৰালয়ে ইয়াক খেলো ইণ্ডিয়া স্কুল গেমছৰ প্ৰাথমিক মডেল হিচাপে পৰ্যালোচনা কৰিছে। খেল মহাৰণ কেৱল প্ৰতিযোগিতা নহয়, ই হৈছে অসমৰ যুৱ শক্তিক উদ্বুদ্ধ কৰাৰ এক বৰ্ণিল আৰু সুদূৰ প্ৰসাৰী যাত্ৰা। তদুপৰি দেশৰ শ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতাসমূহৰ অন্যতম 17 বছৰৰ অনূৰ্ধ্ব ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ঐতিহাসিক জয় লাভ কৰা দলটোৰ গৰিষ্ঠ সংখ্যক খেলুৱৈ খেল মহাৰণৰ ফচল হিচাপে চিহ্নিত হৈছে। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী খেলুৱৈসকলক চৰকাৰী চাকৰি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ থিৰ কৰা হৈছে। সেইসকলৰ ভিতৰত ইতিমধ্যেই সংস্থাপিতসকললৈ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। লগতে খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলকো নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দুগৰাকী খেলুৱৈক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই নম্ৰতা ব্ৰহ্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত নম্ৰতা ব্ৰহ্ম। ধন্যবাদ। এইবাৰ বিমান নাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত বিমান নাথ। ধন্যবাদ। এতিয়া 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী অংকুচিতা বড়ো আৰু মধুস্মিতা বৰুৱাক নগদ ধনৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব অনুৰোধ জনাইছোঁ। অংকুচিতা বড়ো আৰু মধুস্মিতা বৰুৱা। এইবাৰ মধুস্মিতা বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ী ৰূপজ্যোতি কটকী আৰু স্পৃহা ঋষি কাশ্যপক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৰূপজ্যোতি কটকী আৰু স্পৃহা ঋষি কাশ্যপ। এতিয়া স্পৃহা ঋষি কাশ্যপক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, প্ৰেৰণা IAS অফিচাৰ্ছ ৱাইভছ এছ'চিয়েশ্যনে অসমৰ খেলুৱৈসকলক বিভিন্ন ধৰণে উৎসাহ আৰু সহায় সহযোগিতা আগবঢ়াই আহিছে। এইবাৰ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰকমলেৰে অসম ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম আৰ্চাৰী এছ'চিয়েশ্যনক ৰিকাৰ্ভ ধনুকাৰ প্ৰদান কৰিব। মই প্ৰেৰণাৰ হৈ শ্ৰীমতী পল্লৱী সাহু, শ্ৰীমতী প্ৰেমা মণিবন্নন, ডক্টৰ বন্দনা সিং, ডক্টৰ ৰিচা মিত্তল আৰু শ্ৰীমতী শাৰদা জ্ঞানীক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত সেয়া অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ হৈ ইয়াৰ সচিব শ্ৰীযুত অংকুৰ ভৰালীদেৱ,
অসম আৰ্চাৰী এছ'চিয়েশ্যনৰ উপসভাপতি শ্ৰীযুত প্ৰশান্ত কাঠকটীয়া আৰু অসম আৰ্চাৰী এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয়ন্ত বড়োদেৱক সেয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, 2005-2006 বৰ্ষৰ পৰা প্ৰতি বছৰে অসমৰ 4গৰাকী উৎকৃষ্ট আৰু পাৰদৰ্শী NCC কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান কৰি অহা হৈছে। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক 2025 বৰ্ষৰ বাবে নিৰ্বাচিত NCC কেডেট 4গৰাকীক বীৰ চিলাৰায় বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই ল'ৰাৰ ছিনিয়ৰ ডিভিজনৰ গীতাৰ্থ দত্তক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। গীতাৰ্থ দত্ত। ধন্যবাদ। এইবাৰ ছোৱালী ছিনিয়ৰ উইঙৰ নয়নমণি ৰেগনক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ ল'ৰাৰ জুনিয়ৰ ডিভিজনৰ অভিজিত দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ ছোৱালীৰ জুনিয়ৰ উইঙৰ প্ৰিয়া পাঠকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ 2024 বৰ্ষৰ বাবে শ্ৰেষ্ঠ বিবেচিত NCC গোট 5টা ক্ৰমে 1st Assam Battalion NCC গুৱাহাটী, 4th Assam Battalion NCC কৰিমগঞ্জ, 5th Assam Battalion NCC তেজপুৰ, 9th Assam Battalion NCC যোৰহাট আৰু 10th Assam Battalion NCC ডিব্ৰুগড়ৰ প্ৰত্যেকৰে কমাণ্ডিং অফিচাৰসকলক বঁটা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ আহিছোঁ ৰাজ্যিক NSS বঁটালৈ। প্ৰথমেই মই 2022-23 বৰ্ষত প্ৰতিষ্ঠান শাখাত শ্ৰেষ্ঠ বিবেচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ প্ৰফেচৰ ডেভিড কাৰ্ডং আৰু লগতে NSS প্ৰগ্ৰাম অফিচাৰ ডক্টৰ যুগব্ৰত দাস আৰু স্বেচ্ছাসেৱক পাহি মহন্তক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে NSS প্ৰগ্ৰাম অফিচাৰ ডক্টৰ যুগব্ৰত দাস আৰু স্বেচ্ছাসেৱক পাহি মহন্তকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।
ধন্যবাদ। এইবাৰ 2023-24 বৰ্ষত শ্ৰেষ্ঠ বিবেচিত অসম বিশ্ববিদ্যালয় শিলচৰৰ হৈ প্ৰফেচৰ গংগাভূষণ মালেশ্বম মোলাংকল আৰু লগতে NSS প্ৰগ্ৰাম অফিচাৰ ডক্টৰ নৱজিৎ মজুমদাৰ আৰু স্বেচ্ছাসেৱক গৌতম ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া 17 বছৰ অনুৰ্ধ ছোৱালীৰ 64 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলটিক সম্বৰ্ধনা জনোৱা হ'ব। দলটিৰ সদস্যসকল হৈছে ফুৰচাং লামা, মীনাক্ষী ভূঞা, অঞ্জুল ব্ৰহ্ম, অসীমা তাঁতী, নিশা বাৰো, দিব্যা তাঁতী, মুস্কান দৰ্জী, কেপ্টেইন, পঞ্চলিকা গগৈ, মেলিনা ব্ৰহ্ম, ছায়াশ্ৰী চাংমা, মেৰী মেছ, অঞ্জু প্ৰধান, সোমানী বসুমতাৰী, ৰংগীনা ব্ৰহ্ম। আপোনালোকক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। সোনিয়া তামাং, ফৰজোনা মুছাহাৰী, কোচ পল্লবিতা বৰা, মেনেজাৰ কাৰ্তিক বড়ো। আপোনালোক আটাইবোৰকে মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে এটি হাত চাপৰিৰে তেখেতসকলক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত ফুৰচাং লামা, মীনাক্ষী ভূঞা, অঞ্জুল ব্ৰহ্ম, অসীমা তাঁতী, নিশা বাৰো, দিব্যা তাঁতী, মুস্কান দৰ্জী, কেপ্টেইন, পঞ্চলিকা গগৈ, মিলিনা ব্ৰহ্ম, ছায়াশ্ৰী চাংমা, মেৰী মেছ, অঞ্জু প্ৰধান, সোমাইনা বসুমতাৰী, ৰঙীনা ব্ৰহ্ম, সোনিয়া তামাং, ফৰজোনা মুছাহাৰী, কোচ পল্লবিতা বৰা, মেনেজাৰ কাৰ্তিক বড়ো।
মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া স্পৰ্টছ ফৰ অল দ্য জন ভাগিদাৰী মডেল অফ খেল মহাৰণ এই কফি টেবল বুকখন উন্মোচন কৰিবলৈ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া, শ্ৰী কল্যাণ চৌবে প্ৰেচিডেণ্ট অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, শ্ৰী লক্ষ্য কোঁৱৰ ছেক্ৰেটাৰী অসম অলিম্পিক সংস্থা, উপস্থিত ক্ৰীড়ামোদী ৰাইজ, খেলুৱৈসকল আৰু সুধীবৃন্দ, অসমৰ ক্ৰীড়া ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন। ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপনৰ লগতে সৰুসজাই ক্ৰীড়া প্ৰকল্পক আজি কিংবদন্তী ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ কৰা হৈছে। আজিৰ বিশেষ দিনটোত অসম মাতৃৰ সুযোগ্য সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱক মই জন্মদিনৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে উপস্থিত সকলো ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়ত 1966 চনত এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাদেৱে স্বৰ্ণ জয় কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সোণোৱালী অধ্যায়ৰ সূচনা কৰিছিল। এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে দেখুৱাই যোৱা পথেৰে আগুৱাই আজি আমাৰ অসমৰ নতুন প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰখনত সবল খোজ পেলাইছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস। এইগৰাকী মহান ক্ৰীড়াবিদৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামাকৰণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমে বহু প্ৰবাদপ্ৰতিম পুৰুষৰ উপহাৰ দিছে। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱকো আমি মৰণোত্তৰভাৱে সন্মান প্ৰদৰ্শন কৰিছোঁ, কিন্তু জীৱন কালত আমি যেন ক'ৰবাত তেখেতক প্ৰকৃত সন্মান দিয়াৰ পৰা অলপ দূৰত আছিলোঁ। সেইবাবে অসম চৰকাৰৰ 2025 চনৰ 28 মে'ত অনুষ্ঠিত কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলোঁ যে অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি জীৱিত কালতে সন্মান প্ৰদৰ্শন কৰিম। ৰাজ্যৰ ক্ৰীড়া বুৰঞ্জী আৰু ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে
আমি এজন জীৱন্ত ব্যক্তিৰ নামত এটা অনুষ্ঠান উৎসৰ্গা কৰিছোঁ। এয়া অসমৰ ৰাইজৰ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ এক সশ্ৰদ্ধ আৰু কৃতজ্ঞতাৰ উপহাৰ। মই নিশ্চিত এই পদক্ষেপে ৰাজ্যৰ নৱ প্ৰজন্মৰ ক্ৰীড়াবিদসকলক ক্ৰীড়াৰ জগতখনত তেখেতৰ পদাংক অনুসৰণ কৰিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব। আজি আমি সমগ্ৰ অসমে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটোতে ক্ৰীড়া দিৱস হিচাপে পালন কৰিছোঁ। এইবাৰ আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় আছিলে যে উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত আমাৰ খেলুৱৈসকলে 74টা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ ক্ৰীড়া নীতি অনুসৰি ইতিমধ্যে চৰকাৰী কৰ্মক্ষেত্ৰত নিয়োজিত নোহোৱা 23 গৰাকী ক্ৰীড়াবিদক আজি আমি অসম চৰকাৰৰ 3য় শ্ৰেণীৰ পদত নিযুক্তি পত্ৰ বিতৰণ কৰিছোঁ। ইয়াৰ উপৰিও বাকী 51 গৰাকী সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী সকলক আমি ক্ৰমে 50,000, 40,000 আৰু 30,000 টকাৰে আমি তেখেতসকলক সম্বৰ্ধনা যাচিছোঁ। ৰাজ্যৰ আমি ক্ৰীড়াবিদৰ ৰাজ্যিক ক্ৰীড়া বঁটাও আজিৰ দিনটোতে আমি আমাৰ ক্ৰীড়া ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশেষ ব্যক্তিসকলক আগবঢ়াইছোঁ। আমাৰ ৰাজ্যৰ নিয়মীয়া ক্ৰীড়া পেঞ্চনো আজিৰ সভাতে আমি 2জন ক্ৰীড়াবিদলৈ আগবঢ়াইছোঁ। ইতিমধ্যে ৰাজ্যত 348 গৰাকী ক্ৰীড়াবিদে ক্ৰীড়া পেঞ্চন লাভ কৰি আছিলে। আজিৰ পৰা ইয়াত আকৌ নতুনকৈ 2 গৰাকী খেলুৱৈক পেঞ্চনাৰ হিচাপে সংযোজিত কৰা হৈছে। বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউথ গেমছ 2025তো অসমে 31টা পদক লাভ কৰি পুনৰবাৰ জিলিকি উঠিছিল। এই প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাকৈ নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হৈছে। 55 কেজি শাখাত ভাৰত্তোলনত মুঠ 183 কেজি উত্তোলনেৰে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা আই চেংফা গগৈকো বিশেষভাৱে স্বীকৃতি প্ৰদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ ৰাজ্যৰ যুৱক যুৱতীসকলৰ মাজত অনুশাসন আৰু নেতৃত্বৰ কৌশল বিকশিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ৰাজ্যৰ NCC কেডেটসকলৰ বাবে অন্যতম সৰ্বোচ্চ স্বীকৃতি বীৰ চিলাৰাই বঁটাও আজি প্ৰদান কৰিছে। এই বঁটাত আজি আমি 4 গৰাকী অসাধাৰণ কেডেটক আমি পুৰস্কৃত কৰিছোঁ। ৰাষ্ট্ৰীয় সেৱা আঁচনিত ব্যতিক্ৰমী সেৱাক স্বীকৃতি দিবলৈও আজি ৰাজ্য চৰকাৰে 2খন বিশ্ববিদ্যালয়, 9 গৰাকী কাৰ্যসূচী বিষয়া আৰু 17 গৰাকী স্বেচ্ছাসেৱকক আমি সম্বৰ্ধনা জনাইছোঁ। খেল মহাৰণ আৰু আন বহুতো কাৰ্যসূচীৰে ৰাজ্যৰ ক্ৰীড়া বিভাগে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰখনক উজ্বলাই তুলিবলৈ প্ৰচেষ্টা কৰিছে। যোৱা 28 আগষ্ট তাৰিখে গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলটোৱে আমাৰ ৰাজ্যৰ বাবে এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাৰতীয় বায়ু সেনাৰ উদ্যোগত আয়োজিত সন্মানীয় সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণত ফাইনেলত পশ্চিমবংগৰ নন্দজাৰ আদিবাসী পাচিলি হাইস্কুলক 3-1 গলত পৰাস্ত কৰি আমাৰ এই দলটোৱে ইতিহাস ৰচনা কৰিলে।
আজিৰ এই সভাত আমি খেলুৱৈসকলক সম্বৰ্ধনা জনাইছোঁ আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী খেলুৱৈক 50,000 টকাকৈ এটা পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। বেতকুছি হাইস্কুলৰ ছোৱালী দলটোক মই উষ্ণ অভিনন্দন জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক সজাই পৰাই তুলিবলৈ আমি অসমত খেল মহাৰণ আৰম্ভ কৰিছিলোঁ। প্ৰথম সংস্কৰণত ৭৬ লাখ, দ্বিতীয় সংস্কৰণত ৪০ লাখ অংশগ্ৰহণকাৰীৰ সৈতে এই খেলক জনপ্ৰিয় কৰাৰ কাৰ্যসূচীক আমি তৃণমূল পৰ্যায়লৈ লৈ যাব পাৰিছোঁ। খেল মহাৰণৰ সৈতে সংগতি ৰাখি আমি এখন কফি টেবুল বুকো আজি আমি ইয়াতে উন্মোচন কৰিছোঁ। আজি আমাৰ ৰাজ্যৰ ক্ৰীড়া দিৱসৰ দিনটো এনে বহুবোৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা আৰু ক্ৰীড়া বিভাগক মই উষ্ণ অভিনন্দন জনাইছোঁ। পুনৰ এবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ। তেখেতে ভাষণত এটা উল্লেখ কৰিছিল, আমি যাতে নতুন খেলুৱৈক সদায়ে আমি বিচাৰি উলিয়াব পাৰোঁ আৰু নতুন নতুন খেলুৱৈক আমি যাতে সৃষ্টি কৰিব পাৰোঁ। আমাৰ ক্ৰীড়া বিভাগ আৰু ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰশিক্ষকসকলে আজিৰ দিনটোত আমি আকৌ এবাৰ সংকল্প ল'ম যে অসমৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা ক্ৰীড়াৰ সম্পদসমূহক আমি বিচাৰি উলিয়াম, তেওঁলোকক প্ৰশিক্ষণ আৰু বিভিন্ন প্ৰেৰণাৰ জৰিয়তে আমি জগত সভালৈ লৈ যাম। অসম মাতৃৰ নাম আমি সদায়ে জিলিকাই ৰাখিম। এই দুআষাৰে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। ধন্যবাদ মহাশয়। নিঃসন্দেহে আপোনাৰ কুশল আৰু বলিষ্ঠ নেতৃত্বত অসম দশ দিশে উন্নতিৰ পথত আগবাঢ়িছে। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি